সাহস দিয়া তোমাকে আমাক আপুনি মোৰ দুখ জানেনে? ক'লে নাজানিম পাৰিলে বুজা আপুনি মোৰ দুখ নুবুজে। নহয় আপুনি নক'লে মই কেনেকৈ বুজিম শুনক তেন্তে মোৰ তাত আজিকালি ছাত্ৰ ছাত্ৰী নাই। কিয় কাৰণ মই অসমীয়া মাধ্যমৰ বিদ্যালয় অসম আমাৰ মাতৃভূমি অসম আমাৰ মাতৃভাষা তাক এৰি মানুহবোৰ ক'লৈ গৈছে নো বিয়ালৈ গৈছে নেকি বাৰু নাই ইংৰাজী মাধ্যমত বৰ বেয়া নিজৰ মাতৃভাষা কিমান অপমান কৰিব নাপায় সেইকাৰণে আজি মোৰ অশ্ৰু ধাৰাৰে গৈছে। মানুহবোৰে কিয় বুজি নাপায় ইংৰাজী ভাষাত আছে কি টকাটো বহুত কিন্তু কথাটো বৰ বেয়া হৈছে দে আজিকালি ইংৰাজী লিখিব পঢ়িলে জানিলে মানুহে স্মাৰ্ট জ্ঞান বুলি ভাবে কিন্তু অসমীয়া মাধ্যমতো পঢ়িছে সহৰাজ লক্ষ্মীনাথ বেজবৰুৱা হেম বৰুৱা নবেন বৰগোৱা ইমান ডাঙৰ আৰু কি যে হ'ব পাৰে সেইটো আজিকালি মানুহে বুজি নাপায় মই যাম গাঁও অসমতে যে মোক ইমান অন্যায় ইমান নহয় মই নাথাকো মই যাম গাঁও আপুনি জানেনে সমাজত কি হৈ আছে তালিৰ দিনতে ইংৰাজে আমাক কুটা পুটা কিবা বাহা দি গ'ল তাকে আমি আদৰে বান্ধি ললো আপুনি জানেনে আমাৰ সমাজত কি হৈ আছে সমাজত শিক্ষাৰ আৰম্ভণি কৰে অসমীয়া ভাষাৰে কিন্তু শেষ কৰে ইংৰাজীৰ লগত সেইটো আকৌ কি ক'লে মই বুজি পোৱা নাই আহক মই আপোনাক দেখাইছো আহক শুনা না বহা অলপ কিবা এটা কোৱা তুমি কোৱা আপুনি কওক Hey, WhatsApp, Facebook যে SMS মানে বুজি নোপোৱা বাদ দিয়া এতিয়া আমি কৰিলো আহা বহা কথা পাতি আছো বহিলা বিয়াৰ আগত এনেদৰে হাত চাত নধৰে নহয় বিয়াৰ আগত হাত ধৰিলে বোলে আইতাই কৈছে হয় বাদ দিয়া বহিলা মানে বহুত দিনৰ পৰা যে এই তোমাক বহুত দিনৰ পৰা মই কথা এটা কম বুলি ভাবি আছিলো অথনি পৰা হস্তাপ কৰি আছো তই তাৰ লগত টেম্পুহে চলাই আছ তাৰ লগত নিলিমাই হে হোৱা নাই তোৰ এতিয়াও তোৰ নিজৰ পিতাক মিষ্টাৰ ৰাজকুমাৰৰ বাহিৰে কাৰো নহয় পাপা তাৰ লগত নিলিমাই হে গৰ বেগে পাপা বিবি কিয় বহাই থাকে শুনক না ভৰি তোক এক পঠা আলহী আহি পালেহি এই কি হৈ আছে ইয়াত চলি নাথাকিবা বহি থাকা পাপা শুনক না আগতে পঠা আলহী আহি পালেহি পাপা
তোমাক কৈ দেখা পাপাই তোমাৰ লগত ব্ৰেকআপ কৰিব দিছে অভি ইজি বাট ব্ৰেকআপ মানে বুজি নাপায় হেল্ল' মাত পালো চট মহন্ত মোৰ প্লেনত বোলে কোনোবা হাকচি কোনোবা হাকচি বোলে হেৰি চাফা কৰি দিবে হা কালি মানে ৰূপাহী কলেজত ফ্ৰেচাৰ্ছ আছে নহয় তাতে বোলে কালি ৰাজশ্ৰী আহিব যাব লাগিব তাতে দে চাফা কৰি দিবি হা মিষ্টাৰ ছ'চাইটি অলপ লেট হৈ যাম দে বাপ্পা মিষ্টাৰ শিক্ষা হয়নে আংকুল আছোন বাপ্পা দিনে দিনে হেঁচা হৈ গৈছে বাচ্চাকৰ দৰে বহুত হেঁচা হৈ গৈছে কি গৰু আপুনি কিন্তু আংকুল বহুত ফানি দেই আহিছে মোৰ ছোৱালী চাবি মায়ে আপি শুনছে নে তোক বোলে হাতে চাই বোলে ৰূপাহী কলেজৰ এই কি বুলি কয় আমাৰ যে ছাত্ৰ হেৰিকেইটা আছে তো বহি আছে আৰু বিয়া দিবা কি হয় তোমাক তাত বহি থাকা একো নাই তুমি বহি থাকা বাছ আগতে মোৰ ছোৱালী নাই বুলি যে আগতে যে ফুল ছোৱালী সেই বুলি হ'ব পাৰে I don't know তাই মানে আমাৰ অসমীয়া ভাষা আগতে মানে এই অসমত চবৰে ভাষাটো আপোন আছিল ইভেন মোৰো আছিল আজিকালি বাদ দিছোঁ আৰু কাৰণ এইজনে আমি যে সেইদিনা লগ কৰিব গৈছিলোঁ আৰু আজিকালি ভাবিছে বাদ দিয়া ছ'চাইটি পাই বয় মই মিলাম জীৱনটো বৰবাদ কৰি দিছ হ'ব মই মিলাম নহয় মই আছোঁ মই আছোঁ জীৱন এইটোৰ কাৰণে মই আছোঁ আমেৰিকাৰ পৰা অলপমান খাৱা চাৱা যোগাৰ কৰিবি সেইকাৰণে খাবি তহঁতে কাজিয়া হ'লেতো উপায় নাই আৰু ঠিক আছে পাই পেলাই আছোন কি হৈছে মই অলপ শুনো এৰ লগত কি চলছি ন একো নাই আংকুল টাইম পাছ আমি আগতে বহুত মই ভাল নাপাওঁ টাইম পাছ চলে সেইখন বাকী বাচ্চা চিন্তা বোলে বিয়া পাতি কিনে পাতবাটো বনাই গৈছিলে কি কয় আপুনি মেয়ত ঠিক আছে তেতিয়াহ'লে এখন আপিটো দুটা আছে এতিয়া চেংৰি দুজনী ভাল লাগে আগতে আমি কৈছিলোঁ লিখি পাই কিন্তু আজিকালি বাদ দিছোঁ বুঢ়া হৈ এখন ন আগতে মই চেংৰা থাকোঁতে কি কৰিছোঁ গম পাই এই চাহ আছে নহয় এই হোটেলৰ চাহ মই চুবাই খাইছোঁ আজিকালি বুঢ়া হোৱাৰ কাৰণে কিনি খাব লাগে এইদিন আহিছে ঠিক আছে এতিয়া মই বিয়াটো কৰাই দিয়ে ইমান সোনকালে আহিছোঁ যদি ইফালে কওঁ মানে যাব লাগিব ৰূপাহী কলেজ ঠিক আছে এতিয়া কোৱা মই তোমাক দুটা অপশ্যন দিছোঁ তই দুটা চিলেক্ট কৰিবি তোৰ নিজৰ ইচ্ছামতে কওঁ কিবা এটা দিলোঁ মই চিল বিয়াৰ এটা দিলোঁ মই ঘোলা নাৰিকলৰ পানী এতিয়া কোনটো চিলেক্ট কৰিবি কওক আংকুল চিলভিয়াৰ ৱেট ডিচিশ্যন ময়ো সেইটোৱে ল'লোঁ হয় ঠিক আছে আৰু এটা অপশ্যন দিছোঁ তই কওঁ তই ডেইৰী মিল্ক ল'বি নে চেণ্টাৰ ফুড ল'বি আংকুল মই চিপছ খাই ভাল পাওঁ মই কি কৰিছোঁ এইটো চলি যা আংকুল চলি যা ঠিক আছে আৰু এটা অপশ্যন দিছোঁ মই আপোনাৰ ল'ৰাক দিছোঁ মই আপোনাকো দিছোঁ আপোনাৰ ল'ৰাই যদি মোৰ আপিক বিয়া পাতে কি পাব চাকৰি পাব বিল্ডিং পাব তাৰপিছত আৰু কিবা কিবি পাব মোৰ প্লেনটো আছে কোনোবা হাগি থৈছে চাফা কৰিব সেই প্লেনটো মই দি দিম নহয় তাৰপিছত কিফালে যদি এক বিয়া পাতে কি পাব ইয়াতে কওকচোন আপুনি তাক বিয়া পাতিলে আলু এটা পাব
এই তাৰ লগত যদি বিয়া হয় ৰাস্তাতে খোজকাঢ়ি গ'লে মানুহ ক'ব ইংৰাজী শিক্ষা গৈ আছে আৰু তাৰ লগত যদি বিয়া হয় মানুহে ক'ব এই অসমীয়া শিক্ষা গৈ আছে আজিকালিতো নাই ন এইবোৰ অসমীয়া শিক্ষা কোনে আজিকালি হেৰি কৰে এই শিক্ষা আপোনাৰ জানো মনত নাই কিহিনা কিহিনা পুৰণি আমাৰ বালকনি অতি মনত নাই জানো আপোনাৰ এতিয়াতো মনত আছে ই পঢ়িব জনি জনি য়েছ পাপা নিতিন চুগাৰ নো পাপা শিক্ষা আপুনি জানো সঁচাকে পাহৰিলেনে অনুৰাধাৰ দেশ অনুৰাধাৰ দেশ মনোহৰিয়ান মৃত্যুঞ্জয় বাস বাস পাপা আঙ্কুল বিয়া ডেট ফিক্স কৰক প্লেনটো চাফা হ'লে না ডেটটো ফিক্স কৰক আঙ্কুল আগে প্লেনটো কোনে আগিছিল ন পা বিয়া ফিক্স কৰক কিহৰ ফিক্স কৰ মোক বিয়া ফিক্স কৰক পাতিবি পাতিম কেতিয়া 32 এপ্ৰিলত কেতিয়া 32 এপ্ৰিল 32 এপ্ৰিল শুনিছেনে ৰাইজ ঠিক আছে এটা কাম কৰ তই পলা লৈ কিনে কি কৰিবি পাতিম 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 মই যাম যাম সুকেৰি দাদা শিক্ষা শিক্ষা হেৰি প্লেনত কোনে আছিল ন তাক ধৰ ধৰ শিক্ষা দে মই আহি আছো দে ক'ত গৈছে আপুনি শিক্ষা 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 ক'ত গৈছে আপুনি শিক্ষা কি চাই আছে ক'ত গৈছে আপুনি শিক্ষা সুকেৰি নাযাব হাত ধৰিলে নহয় কটা হ'ল নহ'লতো চাইছে কি আমাৰ অসমীয়াৰ অৱস্থা কি হৈছে তোৰ ধৈৰ্য ধৰক নাকান্দিবি সময় আজিৰ পৰা শিক্ষাক লৈ গ'লে সময়তো শিক্ষাই ঘূৰাই দিব এতিয়া লেফ্ট নিজৰ